আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ কভাৰ আপোনালোকৰ মোবাইলত ইউজ কৰিছে ফ্লিপ কভাৰ বেক কভাৰ ফ্লিপ কভাৰ সো ফ্ৰেন্ডছ মই নাজমুল হক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মুনবক্সলৈ সো ফ্ৰেন্ডছ আজি আপোনালোকৰ ওচৰত এনেকুৱা এই ফ্লিপ কভাৰে আপোনাৰ মোবাইলটোত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে বা কি আপোনাৰ প্ৰব্লেম আহিব পাৰে তো তাৰে বিষয়ে মই আলোচনা কৰিম বলক ভিডিঅ'টোলৈ আগবাঢ়ো সো ফ্ৰেন্ডছ আপোনালোকে নিশ্চয় আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ কভাৰ আপোনালোকে ইউজ কৰি আছে এইটো হৈছে ফ্লিপ কভাৰ এটা হৈছে ফ্লিপ কভাৰ আৰু এটা হৈছে বেক কভাৰটো খুবেই ইউজ কৰে ম্যাক্সিমামে আগতে কেদিনমান আগত এক বছৰমান আগতে আপোনাৰ ফ্লিপ কভাৰৰ প্ৰভাৱটো খুবেই বেছি আছিল আৰু এতিয়াও আপোনাৰ ছোৱালীবিলাকে খুবেই বেছিকৈ ইউজ কৰে সো ছোৱালীবিলাক বেয়া নাপাব দেই আৰু নেক্সটত হৈছে বেক কভাৰ আমাৰ ল'ৰাবিলাকে বেছিকৈ ইউজ কৰে বা ছোৱালীও ইউজ কৰা দেখা যায় সো ফ্ৰেন্ডছ এই বেক কভাৰ ইউজ কৰাৰ ফলত বা ফ্লিপ কভাৰ ইউজ কৰাৰ ফলত আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে নিশ্চয় আপোনালোকে ভিডিঅ'সমূহ চাই আছে ইউটিউবতো এনেকুৱা ধৰণৰ বহুত ভিডিঅ' ওলাইছে সো ফ্ৰেন্ডছ মই আজি আপোনালোকক অসমীয়াত বুজাব চেষ্টা কৰিম কিহৰ কাৰণে কি প্ৰব্লেম আহিব পাৰে সো ফ্ৰেন্ডছ প্ৰথমতে হৈছে আপোনাৰ মোবাইলটোত যেতিয়া আপুনি বেক কভাৰ এটা লগাব বেক কভাৰ লগোৱাৰ লগে লগে আপোনাৰ মোবাইলটোত যিখিনি টেম্পাৰেচাৰ আপোনাৰ মোবাইলটোত যেটো যিমান আপোনাৰ হিট হোৱাটো আপোনাৰ বাহিৰত ওলাই যাব নোৱাৰে বা তাপখিনি বাহিৰলৈ ওলাই যাব নোৱাৰে যাৰ ফলত মোবাইলটো আৰু বেছিকৈ গৰম হয় বেছিকৈ গৰম হোৱাৰ ফলত আপোনাৰ মোবাইলটো প্ৰব্লেম আহিব পাৰে বা বেয়া হ'ব পাৰে আনকি ব্ৰাষ্ট পৰ্যন্ত হ'ব পাৰে সো ব্ৰাষ্ট হোৱাটো বহুত ডাঙৰ কথা কিয়নো আপোনাৰ মোবাইলটো ইমান সহজতে ব্ৰাষ্ট নহয় যিখিনি টেম্পাৰেচাৰ আপোনাৰ তাত সৃষ্টি হ'ব তাৰ ফলত আপোনাৰ মোবাইলটো ব্ৰাষ্ট নহয় এইটো একদম বেয়া কথা এইটো ক'ব লগা কথাই নহয় সো ফ্ৰেন্ডছ আপোনাক জনাও আপুনি যেতিয়া মোবাইলটো আপোনাৰ যেতিয়া গৰম হ'ব খুবেই গৰম হোৱাৰ লগে লগে সেইখিনি আপোনাৰ যেটো আপোনাৰ মোবাইলৰ যেটো কভাৰ থাকে এনে নৰমালি কভাৰ হেতু থাকে আপোনাৰ কিছুমান প্লাষ্টিক মেটেলত এনেকুৱা হয় আপোনাৰ যেতিয়া মোবাইলৰ ভিতৰত তাপ হয় সেই তাপটো বাহিৰলৈ ওলাব পৰা ক্ষমতা থাকে আগতে আছিল ষ্টিল মেটেল সো হেতু খুবেই গৰম হৈছিল সো সেইবিলাক চেঞ্জ হৈ এতিয়া বৰ্তমান প্লাষ্টিক আহিলে আপোনাৰ সেইবিলাক প্লাষ্টিকবিলাক ট্ৰান্সপাৰেণ্ট প্লাষ্টিক বা আপোনাৰ তাপসমূহ বাহিৰলৈ ওলাব পাৰে সো তাপ বাহিৰত ওলোৱাৰ পিছতো যেতিয়া আপুনি মোবাইলটোত কভাৰ এটা লগাই থৈ দিব এনেকুৱা ধৰণৰ প্ৰকাণ্ড প্লাষ্টিক কভাৰ লবাৰৰ কভাৰ যেটো প্লাষ্টিকৰ নহয় লবাৰৰ কভাৰ সেই কভাৰটোৰ মাজেৰে আপোনাৰ তাপসমূহ ওলাই যাওঁতে বহুত প্ৰব্লেম হয় বা ওলাই যাব নোৱাৰে যাৰ ফলত আপোনাৰ মোবাইলটোত বহুত বেছি গৰম হৈ যায় তাৰ পিছত আপুনি মোবাইলটো প্ৰব্লেম আহিবলৈ ধৰে সো ফ্ৰেন্ডছ এটো হৈছে বেক কভাৰ তাৰ পিছত ফ্লিপ কভাৰটো হৈছে আৰু তাতকৈ মাৰাত্মক বস্তু বেক কভাৰটো আপোনাৰ গৰম হ'ল আপোনাৰ বেক সাইডটো গৰম হ'ল হেতু তাৰ পিছত সেইখিনি চেষ্ট ওলাই গ'ল তাপ ওলাব নোৱাৰে হেতু প্ৰব্লেম তাৰ পিছত চাওক আপুনি ফ্লিপ কভাৰত কি থাকে এনেকুৱা ধৰণৰ এটা বেক কভাৰ থাকিব যেটো প্লাষ্টিকেৰে থাকিব বা লবাৰেৰে থাকিব যেটো ট্ৰান্সপাৰেণ্ট নহয় তাপসমূহ বাহিৰ ওলাব নোৱাৰে তাৰ পিছতো আপোনাৰ ওপৰত থাকিব এটা কভাৰ যেটো ডিসপ্লেৰ ওপৰত লাগি থাকে ডিসপ্লেত আপোনাৰ সেন্সৰৰ লগত হেতু কানেক্ট হৈ থাকে সো ফ্ৰেন্ডছ তাৰ পিছত আপুনি এটা মেগনেট থাকে মেগনেটটো বহুতৰ মেগনেট থাকে এই মেগনেটে কি কৰে আপোনাৰ মোবাইলৰ ফোনবিলাক কেতিয়াবা হঠাৎ ডিসকানেক্ট কৰি দিয়ে বা কেতিয়াবা আপুনি কল কৰি আছে আপোনাক মোবাইলটোত ফ্লিপ কভাৰ লগোৱাৰ ফলত আপোনাৰ মোবাইলটোত ফোনটো যাওঁতে বা সিগনেলসমূহ যাওঁতে বহুত প্ৰব্লেম দিয়ে মেগনেটে হেতু ডিসকানেক্ট কৰি দিব পাৰে সো এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হয় কেতিয়াবা মোবাইল কথা পাতি আছে হঠাৎ একো ভয়েস নোহোৱা হৈ যায় এইবিলাক আপোনাৰ বেক কভাৰৰ বা ফ্লিপ কভাৰৰ কাৰণে হ'ব পাৰে সো ফ্ৰেন্ডছ মই আপোনালোকক সাজেষ্ট কৰিম আপোনালোকে এনেকুৱা ধৰণৰ ফ্লিপ কভাৰ বা বেক কভাৰৰ পৰা আপোনালোকে বিৰত থাকক কিয়নো সাধাৰণ স্ক্ৰেচৰ কাৰণে আপোনালোকৰ মোবাইলটো ইমান বিপদলৈ ঠেলি নিদিব কিয়নো মোবাইলটো আপোনাক হিট হোৱাৰ ফলত আপোনাৰ মোবাইলত বহুত কিবা প্ৰব্লেম আহিব পাৰে সো ফ্ৰেন্ডছ মই আশা কৰো আপোনালোকে এইবিলাক কভাৰৰ পৰা আপোনালোকে বিৰত থাকক মই অলৰেডি খুলি পেলাইছো মোৰ কভাৰ এই দুটা কভাৰ মই ইউজ কৰিছিলো সো মই এইবিলাক যেতিয়া গম পালো তেতিয়াৰ পৰা মই এইবিলাক খুলি পেলাইছো বা মই এইবিলাক ইউজ নকৰো সো ফ্ৰেন্ডছ আৰু বৰ্তমান আপোনালোকে স্ক্ৰেচৰ কাৰণে ভয় কৰিব নালাগে কিয়নো বৰ্তমান যিবিলাক মোবাইল কোম্পানীয়ে মোবাইল বনাই আছে সকলোবিলাকেই এন্টি স্ক্ৰেচেছ বা যিবিলাক এন্টি স্ক্ৰেচ প্ৰটেক্টেড বা যিবিলাকৰ আপোনাৰ স্ক্ৰেচ নালাগে বা স্ক্ৰেচ লাগিলে একো নহয় সাধাৰণ কিবা এটা স্পট লাগিলে একো নহয় সো তাৰ পৰা আপোনালোকে ভয় কৰিব নালাগে সো আপোনালোকে আপোনালোকৰ মোবাইলসমূহক এইবিলাক
জমদূতৰ পৰা আপোনালোকে বচাওক সো ফ্ৰেন্ডছ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে বা যদি ভাল পাইছে দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ওচৰতে থকা ঘণ্টা বুটামটো ক্লিক কৰিব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' যেতিয়া লৈ আহিম আপোনালোকৰ ওচৰত তেতিয়া নিশ্চয় আপোনালোকে সোনকালে ন'টিফিকেশ্যন পাবলৈ সক্ষম হ'ব সো ফ্ৰেন্ডছ আজিলৈ ইমানে আকৌ লগ পাম নতুন ভিডিঅ' লৈ ধন্যবাদ